আজি এই বিশ্বজুৰিত নাজানো কিমান মানুহৰ বাবে কিমানটা ভগৱান ঈশ্বৰ আছে, দেৱী দেৱতা আছে। কিন্তু পবিত্ৰ বাইবেলত এইদৰে লিখা আছে, মাৰ্ক লিখা বাৰ্তা 12:30 প্ৰভুৱে আমাৰ ঈশ্বৰ, প্ৰভু এজনা। আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। কিন্তু আজি নাজানো কিমান মানুহে কিমান ধৰণৰ ঈশ্বৰ ভগৱানক সেৱা পূজা কৰি আছে। যাৰ দুটা হাত আছে কিন্তু লৰাবলৈ নোৱাৰে, যাৰ দুটা চকু আছে কিন্তু চাবলৈ নোৱাৰে, যাৰ নাক আছে কিন্তু উশাহ ল'ব নোৱাৰে, যাৰ ভৰি আছে কিন্তু খোজ কাঢ়িব নোৱাৰে, যাৰ মুখ আছে কিন্তু ক'ব নোৱাৰে, তেনেধৰণৰ মূৰ্তি দেৱী দেৱতাবোৰক সেৱা পূজা কৰি আছে ঈশ্বৰ বুলি। কিন্তু পবিত্ৰ বাইবেলত উল্লেখ কৰিছে যে প্ৰভু এজনা, মহান প্ৰভু, সৰ্বশক্তিমান প্ৰভু এজনা মাত্ৰ আছে। তাৰ বাহিৰে কোনেও মহান প্ৰভু বা ঈশ্বৰ কোনো নাই। এজনা মাত্ৰ এজনা আছে। কিন্তু আজি নাজানে মানুহে কিমান ধৰণৰ দেৱী দেৱতাক ঈশ্বৰ বুলি, ভগৱান বুলি পূজা কৰে। কিন্তু ঈশ্বৰে কৈছে প্ৰভু এজনা, এজনাকে সেৱা আৰু পূজা কৰিবা।